নমস্কাৰ, মই এম.আৰ. ইলেক্ট্ৰিকেলছৰ পৰা মহন্ত ৰাৱে কৈ আছোঁ। আজি কণ্ট্ৰেক্টৰ কেনেকৈ হল কৰে সেই বিষয়ে আপোনালোকক দেখাম। আৰু মোৰ লগত আছে দুটা NO আৰু NC ছুইচ আছে। ৰঙাটো হ'ল NC ছুইচ আৰু সেউজীয়াটো NO ছুইচ। এই দুটা ছুইচেৰে কণ্ট্ৰেক্টৰ হল কৰিম আৰু কেনেকৈ হল কৰে মই তাৰ ৱাৰিংখিনি দেখাম। বোধকৰো আপোনালোকে চাব আৰু কিবা যদি কমেণ্ট থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তেতিয়াহ'লে আজি ষ্টাৰ্ট দিওঁ। এটা কণ্ট্ৰেক্টৰ আছে মোৰ লগত। এই কণ্ট্ৰেক্টৰটো হ'ল 100 এম্পিয়াৰৰ আৰু এইটো মটৰ ষ্টাৰ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। গতিকে মই দেখাই আছোঁ আপোনালোকক কেনেকৈ ৱাৰিং কৰে আৰু কেনেকৈ হল কৰে কণ্ট্ৰেক্টৰ। মই ৱাৰিংখিনি কৰি দেখাই দি আছোঁ। মই ৱাৰিং ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ। প্ৰথমতে NC ছুইচৰ 1 নম্বৰ বুলি লিখা আছে, তাতে আমাৰ ফেজডাল কানেকশ্যন কৰিব। মই কানেকশ্যন কৰিলোঁ। NC ছুইচ কি, NO ছুইচ কি, এই বিষয়ে পিছত ধুনীয়াকৈ আৰু এটা ভিডিঅ' বনাম, মই চাই থাকিব। তাৰপিছত 2 নম্বৰ যিটো টাৰ্মিনেল আছে তাতে আৰু এডাল কানেকশ্যন কৰিব, ফেজ কেবল। এতিয়া এই NC যিটো আউটগয়িং কেবল, আউটগয়িংটো সেইটো আমাৰ NO ছুইচৰ ইনকামিঙত হেৰি কৰিলে হ'ল, কানেকশ্যন কৰিলে হ'ল। 3 নম্বৰ এইটো কানেকশ্যন কৰি আছোঁ মই। নেক্সট এতিয়া NO ছুইচৰ আন এটা মূৰ কানেকশ্যন কৰিব। তাৰপিছত যিটো আউটগয়িংটো ইয়াৰে A1 A2ত কানেকশ্যন কৰিব। এইটো চাই ল'ব, ইয়াতে লিখা আছে 240 ভোল্ট আৰু কিছুমান লেখা থাকে 440 থাকে। 440বিলাকত আপোনাৰ দুডাল ফেজ হ'ব। এডাল দুটা মূৰত ইয়াতো এটা ফেজ জইন কৰিব, ইয়াতে এটা ফেজ জইন কৰিব। কিন্তু ইয়াতে 240 লিখা আছে, তাৰমানে এটা ফেজ লাগিব, এটা নিউট্ৰেল লাগিব। গোটেই ফেজডাল আমি ইয়াতে কানেকশ্যন কৰি দিলোঁ। এতিয়া কানেকশ্যন কৰি দিলোঁ হ'ল। নেক্সট এইটো মাথাত আমি নিউট্ৰেলডাল কানেকশ্যন কৰি দিম। লাইটৰ পোহৰটো অলপ কমি আছে। মই কৰিলোঁ। এতিয়া MCBটো উঠাই দিলোঁ, কিন্তু হোল হোৱা নাই, মই জাষ্ট দেখাই আছোঁ আপোনালোকক। উঠাই দিলোঁ। মই এইটো দবাই থকালৈকেহে কণ্ট্ৰেক্টৰে কাম কৰিব। এইটো এৰি দিয়াৰ পিছত কণ্ট্ৰেক্টৰে কিন্তু কাম নকৰে। এইটো দেখিছে, মই এইটো এৰি দিওঁ, কাম নকৰে। এতিয়া আমি এই কণ্ট্ৰেক্টৰটো হল কৰিব লাগিব। হল কৰাৰ বিনিময়ত আৰু আমাক কি লাগিব, দুডাল কেবল লাগিব। এই দুডাল কেবল কি কৰিব লাগিব, NO ছুইচৰ দুইটা মূৰত আমি কানেকশ্যন কৰি ল'ব লাগিব। চাই থাকক আৰু ভালকৈ মন দিয়ক। এটা মূৰে ফেলে কানেকশ্যন কৰিলোঁ। নেক্সট আৰু এটা এইটো মূৰে কানেকশ্যন কৰিব লাগিব ইনকামিঙত।
কানেকশ্যন হ'ল। তো নেক্সট এবাৰ আমি এই দুটা মাথা আমাৰ ইয়াতে এড অন ব্লক লাগি আছে, এড অন ব্লকৰ এন' পইণ্টত দিব লাগিব। আৰু সদায় হোল্ড কৰিব লাগিলে এন' পইণ্ট ইউজ কৰিব লাগিব। এন' পইণ্টতহে কানেকশ্যন হ'ব হোল্ড কৰিব লাগিলে। নেক্সট আৰু এটা মাথা আছে, এইটো চাইডে দিলোঁ। এবার আমার হোল্ড করা কানেকশন কমপ্লিট। এতিয়া চাওঁ আমাৰ হোল্ড হ'ল নহয়, এইটো চাই লওঁ। এইটো MCB উঠাই দিলোঁ মই, এইটো হ'ল NC বটন, এইটো হ'ল NO বটন। মই এইটো দবালোঁ, এইটো কাম কৰিছে। এইটো অফ কৰিলোঁ, অন কৰিলোঁ, অফ কৰিলোঁ। কণ্টেক্টৰ এনেকৈ হোল্ড কৰে। গতিকে আজিলৈ বন্ধুসকল ইমানতে এৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।